আজি বনাইছোঁ ৰঙালাওৰ এটা ধুনীয়া ৰেচিপি, ৰঙালাও হালোৱা। খাবলৈ যে ইমান টেষ্টি হৈছিল, আপোনালোকেও যদি ভিডিঅ'টো চাই ভাল পায় নিশ্চয় বনাই চাব। প্ৰথমে মই ৰঙালাওখিনি ভালকৈ ৰুকনি ৰুকি ল'লোঁ। তাৰপিছতে এচামুচ ঘি দি এয়া ড্ৰাই ফ্ৰুটছখিনি ভাজি লৈছোঁ। লগত মই খিচমিচ কেইটামানো দিছোঁ। খিচমিচকেইটা জ্বলি যাব বুলি মই অলপ দেৰিকৈ দিছোঁ। তাৰপিছতে আকৌ এচামুচ ঘি দি ৰঙালাওখিনি পানীটো শুহি ল'ব পৰাকৈ ভালকৈ ভাজি ল'ম। ইয়াত মিঠা হ'বৰ কাৰণে মই মিঠাই মিঠ দিছোঁ। লগতে ইলাচি গুড়িও অকণমান দি দিছোঁ। মিঠাই মিঠৰ বাহিৰে মিল্ক মেডো দিব পাৰে, কোনো কথা নাই। এয়া মোৰ ৰেডি হৈ গৈছে। তাৰপিছতে ড্ৰাই ফ্ৰুটছখিনি সৰুকৈ কাটি এয়া মই দি দিছোঁ। এয়া মোৰ ৰেডি। থেংক ইউ।